নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আজি বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মা পূজাৰ শুভকামনা যাচিলোঁ। সকলো পৰিয়ালবৰ্গৰ ভালে কুশলে থাকে, যেনে বিশ্বকৰ্মাই সকলোকে শক্তি দিয়ে, কোনো যাতে বিধি বাধান নহয়, ভালে কুশলে ৰাখে যাতে সকলোকে, তাকে মই কামনা কৰিলোঁ। আজি বিশ্বকৰ্মা পূজা বুলি আমি সকলো বন্ধুবৰ্গক লগ খাইছোঁ। আজি এটা বম পাৰ্টি হ'ব। এতিয়া পাৰ্টি কৰাৰ আগত আমি এতিয়া সেৱাৰ এভাগ লৈ লওঁ। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে দুখানৰ কথা কৈ যাওঁ। সকলোৱে জানে ভিডিঅ'টো শেষলৈকে চাব, আৰু আমাৰ এটা খানাটো কি হয় কি নহয় সকলো চাই থাকিব। এতিয়া কিবালো হৈ গ'ল। এতিয়া কিবা কিবি অলপ খাই লওঁ। এইবিলাক বুনিয়া ওলাইছে, মিষ্টি ওলাইছে। আমাৰ হাজৰিকাই এইবিলাক আদা নহৰু খুন্দাত লাগিছে, মছলা পিছাত লাগিছে, পুৰা খুন্দিছে ল'ৰাই। এয়া মাছ ফ্ৰাই, এইবিলাক দেখিছে ডাঙৰ ডাঙৰ মাছ, বাহু মাছ পুৰা ফ্ৰাই কৰিছোঁ। এইফালে আকৌ আমাৰ চৈকী আৰু ডেকা কবি কাটিছে, খালে বেচেৰা দুটাই দাও লৈছে, কিন্তু কিমান ডাঙৰ ডাঙৰ দা লৈছে দেখিছে না, পুৰা কাটিছে। এইফালে আকৌ আমাৰ দেৱজিতে মাংস বনাইছে, সেইফালে হাজৰিকা নাচিছে, সেইফালে চাহ বনাইছে, পুৰা আনন্দ ল'ৰা, আজি পুৰা খাবলৈ পাম বুলি। এইফালে আমাৰ কলিতা ছাৰ, ইজনে ধুনীয়া মাংস বনায়, এইফালে কয়লা মুৰ্গী বনাইছে দেখিছে, এতিয়া খাবহে লাগে আৰু। বৰ্তমান আমাৰ খানাটো বনাই হৈ গৈছে, আমাৰ বলিনে খাই আছে। কিবা এটা কৈ দিয়া বলিন, কেনেকুৱা হৈছে? এইফালে আমাৰ সঞ্জিত দা কৈ দিয়ক কেনেকুৱা হৈছে? খুব সুন্দৰ হৈছে, আৰু সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা থাকিল। এইফালে আমাৰ হাজৰিকা কওক কেনেকুৱা হৈছে? মজা হৈছে। আমাৰ ভোলা দা মজা। এইফালে দেৱজিত দা কওক। এইফালে আমাৰ শেহতীয়াকৈ আমাৰ চৈকা বন্ধু ওলাইছে, একদম ধুনীয়া হৈছে ন? বৰ্তমান এতিয়া আমাৰ খানা বনা হৈ গৈছে, এতিয়া খোৱাত লাগিছে। এইফালে আই টি ছাৰ এইফালে এপাক চাই দিয়ক। এইফালে আমাৰ ইনস্পেক্টৰ ছাৰ, এইফালে আমাৰ ওচৰ ছাৰ, কিবা এটা কৈ দিয়ক ছাৰ। মজা হৈছে। এইফালে দেৱজিত, এবাৰ কিবা এটা কৈ দিয়ক। এইফালে আমাৰ ছাৰ, ভাল একদম স্পেচিয়েল। এইফালে মজা। এইফালে আমাৰ কলিতা ছাৰ, এইফালে গগৈ ছাৰ, কিবা এটা কৈ দিয়ক বুঢ়া ছাৰ। খুব সুন্দৰ হৈছে, মানুহে তলৰ পৰা ওপৰমুখ কৰা নাই, খানা ভাল হৈছে। মজা হৈছে, ঠিকে আছে। এইফালে আমাৰ খানা